বিহু শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত বিশুবত শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক বিশুবন পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা সত্ৰ বা যজ্ঞৰ মাজৰ দিনটোক বুজায়, অৰ্থাৎ দিন আৰু ৰাতি সমান হোৱা দিনটোৱেই বিশুবত ৰূপে পৰিচিত। আন কিছু লোকৰ মতে বড়োসকলৰ বৈশাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰীসকলৰ বিজু বা তিৱাসকলৰ পিছুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে। উজনি অসমৰ বড়োমূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ বিচুত। বিচু শব্দৰ অৰ্থ হৈছে আটাইতকৈ পবিত্ৰ দিন। আন এক মতবাদ অনুসৰি যিহেতু বিশুবনৰ দিন দুটা ইংৰাজী কেলেণ্ডাৰৰ মাৰ্চ আৰু ছেপ্টেম্বৰ মাহত পৰে, এই দুটা দিনত অসমীয়া মানুহে কোনো এটা বিহু পালন নকৰে। গতিকে বিশুবন বা বিচু শব্দৰ লগত অসমীয়া বিহুৰ সম্বন্ধ নাই বুলি কোৱা হয়। বিহু হ'ল অসমীয়া মানুহৰ সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ। এই মতবাদে টাই আহোম শব্দ পয় বিহু, পিহুৰ পৰাই বিহু শব্দৰ উৎপত্তি বুলি সমৰ্থন কৰে। এই মতবাদৰ সমৰ্থনত আহোমসকলে অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীত থকা উল্লেখৰ কথা কোৱা হয়। বিহু চ'ত মাহত আৰম্ভ হৈ বহাগ মাহত শেষ হয়। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি। যেনেধৰণে হুঁচৰি এই চ'ত, আমি বিহু মাৰো য'ত, দেহী ঐ দুবৰি নগজে ত'ত। বৈদিক প্ৰভাৱ পৰা আগতেই বিহু বা বিচু বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈছিল। শদিয়া অঞ্চলৰ লোকসকলৰ লগতে দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিও আগৰ দিনৰ দৰে সেই দিনটোতে আৰম্ভ কৰে। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা উল্লেখ পোৱা যায়। যেনে হাচতি ঐ চ'ত, বিচুতি ঐ চ'ত, বুধে গৰু বিহু, মঙলে উৰুকা, বিহু গৈ আছিলি ক'ত। মৰাণসকলে বিহু আৰু হুঁচৰি অসমীয়া ভাষাতে পৰিৱেশন কৰে। মৰাণ ভাষাত বিহু মানে আনন্দ কৰা। মৰাণসকলৰ গছতলৰ বিহুত সাধাৰণতে পুৰুষৰ ঢোল পেঁপা খুব কমহে দেখা যায়। ইয়াৰ পৰিৱৰ্তে গাভৰুসকলৰ বাদ্যযন্ত্ৰ টকা আৰু চাকচনি মাৰি ব্যৱহাৰ কৰা হয়। একেদৰে গাঁৱৰ ডেকাসকলে নিজৰ গাঁৱত বিহু নামাৰি বেলেগৰ গাঁৱলৈ বিহু মাৰিবলৈ যায়। অৰ্থাৎ এখন গাঁৱৰ গছতলৰ বিহু গাভৰুসকলৰ দ্বাৰা পৰিচালিত হয়। আনহাতে ধৰ্ম হুঁচৰিত গাভৰুসকলে অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে মৰাণ সমাজত বিহু এক নাৰী শিক্ষা আৰু হুঁচৰি এক পুৰুষৰ শিক্ষা হিচাপে উপস্থাপন কৰিব পৰা যায়। যিদৰে গছতলৰ বিহু নাচে নাৰীৰ চালি শিক্ষা দাঙি ধৰে, একেদৰে ধৰ্ম হুঁচৰিয়ে পুৰুষৰ ত্যাগৰ শিক্ষা প্ৰদান কৰে। বিহু আৰু হুঁচৰি পিছৰ সময়ত ওচৰ চাপি আহি আধুনিক বিহু আৰু হুঁচৰিৰ সৃষ্টি হোৱাটো ধৰিব পাৰি। মৰাণসকলৰ ৰাতি বিহুত গাঁৱৰ ডেকাসকলে গাভৰুসকলক ঘৰৰ মাক দেউতাকৰ পৰা খুজি আনিব লগা হয় আৰু ছোৱালীজনী হেৰালে মাটিৰ কন্যা এজনীক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মৰাণসকলৰ ৰাতি বিহুত বিয়া নিষিদ্ধ। গতিকে ৰাতি বিহুৰ সমগ্ৰ ব্যৱস্থাই ৰাতি বিহু যে গাঁৱৰ ডেকাসকলে পৰিচালনা কৰে সেইটো সুন্দৰকৈ প্ৰকাশ কৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।